ফাটো বিহু স্থলীলে আৰু আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে মুখ্য গেটখন আৰু মানুহ দেখিছেনে কিমান মানুহ চাওক এইফালে আমাৰ দুলৰাজ আহিব আৰু এইফালে ধনুকলিজা বলা 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 নমস্কাৰ সুপ্ৰভাত আজি মোৰ নতুন এটা ভিডিঅ'লৈ আৰু এইফালে চাওক বতৰটো ৰাতিপুৱা নিচিনা হৈ আছে কিন্তু এতিয়া সময় বাজিছে 11টা আপোনালোকে আগৰ ভিডিঅ'ত চাই গমেই পাইছে আমাৰ ঘৰত এয়া কোন আহি আছে এয়া দুলৰাজ গুড মৰ্নিং মৰ্নিং আৰু দুলৰাজক লগ কৰিবলৈ আহিলে আমাৰ গাঁৱৰ ভাইটি তুমি দুলৰাজক কাষত পাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু আজি প্ৰথমবাৰৰ কাৰণে লগ পাইছো দাদা আৰু এতিয়া সময় পাইছে 11টা কিন্তু ভাত খোৱা হোৱাই নাই বলা ভাত খাই আহোঁগে ভাতটো খাই লওঁগে তাৰ পৰা লাহেকে ওলাই থাকো আৰু এইফালে সকলোবোৰ বহি ল'লে দুলৰাজ খোৱা খোৱা সুধা সুধা আজি দেৰি হ'ব ন ভাত খাই পটাপট ওলাম ফাটো বিহু চাবলৈ আৰু ধুনুকলিজা খোৱা ইফালে বেটিও খাইছে ন ভাত খাই বৈ ৰেডি হলো আৰু ৰেডি হৈ গাড়ীত বহি ললো আৰু এইফালে দুলৰাজৰ গাড়ীত বহি ললে যাব লাগে আৰু এইফালে মনালিছা আৰু এইফালে ধনুকলিজা তেন্তে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিওঁ বলা বলক গৈ থাকিব লাগে ফাইনেলি আহি পালো ঢকুৱাখানালৈ আৰু ঢকুৱাখানাত ইমানে মানুহ আহিছে মানে গাড়ী পাৰ্কিং কৰিবলৈ জেগা নাই মানে ইফালে দাদা এজন আছে দাদা তো আপোনাৰ ইয়াতে গাড়ীখন পাৰ্কিং কৰিছো দেই অলপ চাই দিব ইফালে লগৰ এজনক দেখা পাইছো ইছমন আহিছা ভালে 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 ন ইফালে আমাৰ দুলৰাজ আহিব আৰু ইফালে ধনুকলিজা বলা 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 আজি ফাটো বিহুৰ শেষৰ দিনাখন আৰু শেষৰ দিনাখন চাওক কিমান মানুহ ইফালে চাৰিআলিত কিমান মানুহ আহিছে চাওক আৰু মানে ইফালে যিহেতু গেটখন দিয়া আছে মেইন চাৰিআলিৰ পৰা আৰু ইফালে গাড়ীখন যাব নিদিয়ে মানে চ' সেইটো কাৰণে সকলো ৰাইজ ইফালে খোজকাঢ়ি গৈ আছো আৰু সেইটো কাৰণে আমি ইফালে খোজকাঢ়ি গৈ আছো আৰু ইফালে দুলৰাজ আহি আছে লগত আৰু দুলৰাজ ভাল লাগিছে মানুহ কিন্তু বহুত হৈছে দেই আৰু এইবাৰ তুমি আমাৰ ঢকুৱাখানাৰ প্ৰথম আহিছা ন আহি কেনেকুৱা লাগিছে তোমাৰ আহি কেনেকুৱা লাগিছে মানে ইয়ালৈকে আহি পাইছোহে এতিয়া ভিতৰলৈ যাব বাকী আছে দেখোন ঠিক আছে এতিয়া মানে ইয়াৰ পৰা বেছি দূৰ নহয় খুব বেছি 150 মিটাৰ মান আছে চ' আমি গৈ আছো আৰু ইফালে চাওক ন যিমান মানুহ গৈছে তাতকৈ সিমানে মানুহ ঘূৰি আহিছে মানে আৰু ভিতৰত কিমান মানুহ হ'ব লাগে চাওক ভিৰৰ মাজে মাজে খোজকাঢ়ি আহি পালো সেই ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটো বিহু স্থলীলে আৰু গেটখনক দেখুৱাই দিছোঁ এইখন হৈছে মুখ্য গেটখন আৰু মানুহ দেখিছেনে কিমান মানুহ চাওক ইফালে মানুহ আৰু ইফালেও মানুহ গোটেই মানুহেই মানুহ চাওক এনেদৰে ভিৰৰ মাজে মাজে গৈ আছো ভিতৰলৈ এয়া চাওক মানুহ কিমান মানুহ কেৱল মানুহে বলা বলা মানুহ বলা দুলৰাজ বলক এৰাই যাবা নহ'লে এইখন হৈছে মুখ্য গেটখন আৰু আমি গৈ আছো ভিতৰলৈ যিহেতু গেটখন দেখিছে আপোনালোকে ইমানেই মানুহ ভিৰ আছে ইমানেই মানুহৰ ভিৰ হৈছে তাকে আগলৈ গুচি আহিলোঁ আৰু তলৰ পৰা এইটো ৰাস্তা চাওক এইটো ৰাস্তা লিকে আমি গৈ আছোঁ ইমান ভিৰ মানে ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এইফালে আমি দেখুৱাইছোঁ মুখ্য ষ্টেজটো আৰু এই আপোনালোকৰ ষ্টেজটো দেখুৱাব কিন্তু বিহু প্ৰগ্ৰাম নহয় আৰু ঐতিহ্যমণ্ডিত যিহেতু ফাটো বিহু আৰু এইখন হৈছে বৰ্তমান মংগলী চাপৰি এইখন মংগলী চাপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহে আৰু বিহু চলায় তাৰপিছত এনে ধৰণৰ গোটেই গছৰ তলতে বিহু হয় তেনেহ'লে গছৰ তলত বিহু চাবলৈ আগতে চেষ্টা কৰোঁ ঘৰৰ পৰা ওলাই অহাৰ পৰাই বৰষুণ আকৌ বৰ্তমান এতিয়াও শিকি আছোঁ বৰষুণৰ মাজতে আৰু ইমানখিনি কষ্ট কৰি আপোনালোকক ভিডিঅ'খিনি দেখুৱাব চেষ্টা কৰিছোঁ আৰু যদি আপুনি মোৰ চেনেল নতুনকৈ আছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' নটিফিকেশ্যন পাবলৈ বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব আৰু মোৰ লগত আছে দুলৰাজ ইয়ালৈ আহি মানে ছাবস্ক্ৰাইবাৰ বহুত লগ পাইছোঁ মৰমৰ ছাবস্ক্ৰাইবাৰসকলক আৰু আহি ইয়াত কিবা এটাই ভাল লাগিছে আৰু যিহেতু ছাবস্ক্ৰাইবাৰসকলক লগ পাইছোঁ আপোন মানুহসকলক আৰু বেছি ভাল লাগিছে ইয়াত বিভিন্ন ধৰণৰ মেলা আছে কিন্তু আজি আপোনালোকক মই মেলা নেদেখুৱাম আজি দেখুৱাম আপোনালোকৰ বিহু হয় এয়া গছৰ তলে বিহু যিহেতু বৰষুণ দি আছে আৰু আপোনালোকক মই যিমান পাৰে দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ বৰষুণ দিয়াৰ ফলত সকলোবোৰ বিহু সামৰণি মাৰিলে আৰু সেইটো কাৰণে সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ ঘৰৰ পৰা খুব সুন্দৰকৈ ভিডিঅ'টো বনাম বুলি ভাবি আহিছিলোঁ ঢকুৱাখানা মুকলি চাপ কৰিলে মানে ফাটো বিহু স্থলীলে কিন্তু বতৰটো দেখিছে বতৰটো বহুত তছ কৰিলে মানে মাহটো মোৰ বেছিকৈ ডাউন হৈ গৈ আছে মানে মেলালৈ আহিলোঁ আৰু মেলালৈ আহি দেখিলোঁ যে বিখ্যাত ম'হৰ শিঙৰ ফণি আছে আৰু তাতে কি আছে মই আপোনালোকক দেখুৱাম আৰু সুধি চাওঁ আপোনালোকৰ বেনাৰখন দেখি মই আপোনালোকৰ দোকানলৈ সোমাই আহিলোঁ এতিয়া আপোনালোকৰ কি বস্তু আছে মানে ম'হৰ ফণি আছে ন মই চব শ্বৰ্টকাটত গৈছোঁ ম'হৰ শিঙৰ পৰা বনাই এইটো ষ্টেটিক ইলেক্ট্ৰিক মেগনেটিক এফেক্ট অৰ্থাৎ
চুম্বকত্ব ৰহিত এই ৰেগুলাৰ ব্যৱহাৰ কৰিলে অলপ বিনিয়োগে ফটিয়াব লাগে মূৰ কামৰণি মূৰ ঘূৰণি মূৰ গোলা চুলি সৰা চুলি ফটা নাথাকে ইয়াতে কিমান দামৰ আছে আপোনালোকে অকণমান দেখুৱাই দিবচোন মহাৰঙা ফণি 40 টকাৰ পৰা 440 টকালৈকে আছে এইবিলাক 120 টকাৰ পৰা 50 টকাৰ পৰা 350 টকালৈকে আছে কোনটো মহিংগত ফণি এইবিলাক আৰু এইটো কেইটকা এইখনত 159 অৰিজিনেল মহৰ ফণিয়ে হয় ভেজাল নাই ইয়াত ভেজাল যিহেতু ভিতৰৰ পৰা আহিলোঁ আৰু ভিতৰত অসমীয়া সংস্কৃতি যিহেতু মহৰ ফণি দেখুৱালোঁ আৰু ইয়াতে বাহিৰত আহি ওলাই দেখিছোঁ যে আমাৰ অসমীয়া সংস্কৃতি মানে বেতেৰে বনোৱা কেইবাটাও সামগ্ৰী আছে চ' দাদাজনৰ পৰা সুধিম দাদা এইবিলাক টুপি ন কেইটকা এইটো আপুনি নিজে বনাইছে নেকি এইটো বেতৰ ন আৰু এইফালে ধাৰিটো হাতী ন আপুনি চব নিজে বনাইছে আৰু এইটো কি কিহৰ বিচনী এইফালে কিহৰ বুলি ক'লে ডালপাতৰ বিচনী এয়া সম্পূৰ্ণ ট্ৰেডিশ্যনেল মানে আমাৰ পৰম্পৰাগতভাৱে চলে আহি দেখিলোঁ ধৰণৰ কটাৰী দোকান আছে আৰু এইখন চাওঁ এইটো কি দোকান কি বুলি কয় এখন দাখন এইখন কি দা বুলি কয় হা চামুৰা মানে হেংদাং বুলি কৈ চাগে ন হেংদাংটো বেলেগ ন এইটো চাইনিজ অলপ দেখুৱাই দিবচোন বঢ়িয়া লাগিছে দেই কুকুৰী ন এইটো উলিয়াই চাওকচোন কুকুৰীটো বঢ়িয়া লাগিছে এইটো নেপালৰ কুকুৰী যেন লাগিছে ন ঠিক আছে আহোঁতে এখন দোকান কাৰ্বি জনগোষ্ঠীয় এখন দোকান দেখিছোঁ কি কাপোৰ আছে দাদা আমাৰ ইয়াত কাৰ্বি পেনি পিকক ৱাংকক পিছাৰশিক পিছতে আপোনাৰ পহু এনে কাৰিবাত পহু বুলি কয় মাছৰা বুলি কয় এইবিলাক আছে আৰু আমাৰ ৱাছকোট আছে আপোনালোকৰ ঘৰ দাদা আমাৰ ঘৰ হ'ল বৈতলাংচুৰ ওচৰত নগাঁও ডিষ্ট্ৰিক্ট পৰিছে আহিছে বৈঠলাংচুৰ পৰা আপোনালোকৰ বৈঠলাংচুৰ ওচৰত আৰু আমাৰ ঢকুৱাখানালৈ আহি কেনেকুৱা লাগিছে আপোনালোকৰ বেপাৰ নাই ঢকুৱাখানাৰ বেপাৰ আগত পিছে বহুত বাৰ আহিছোঁ কিন্তু ঢকুৱাখানা আপোনাৰ বাণিজ্য বহুত ভাল হয় কিন্তু এইটো বছৰত ৱেডাৰৰ ওপৰত আমাৰ যিটো বতৰতো আমাৰ ভাগ্যহে নিৰ্ভৰ কৰিব এতিয়া বতৰৰ অৱস্থাৰ কাৰণে আমাৰ বিজনেছটো বেয়া হৈছে মাজে ওলাই আহিলোঁ মানে ৰাস্তালৈ আহিলোঁ আৰু যিহেতু মোৰ লগত ধুনুকলিজা আৰু মানুহজনী আৰু দুলৰাজ আহিছিলে আৰু ধুনুকলিজা ক'ত হেৰালে বিচাৰিয়ে পোৱা নাই ইমান ভিৰ মানে ভিৰৰ মাজত হেৰাই থাকিলে মানুহ দুজনী হ'লে নহ'ব নহয় আমাকে আকৌ পিটিব সোমাব নিদিব নহয় সেইটো এটা হয় কোনে ভাত বনাই দিব সেইটোৱে কথা সেইটো কাৰণে আনিছোঁ ধুনুকলিজা আৰু মানুহজনীক মানে মনালিছাক বিচাৰি আহি গাড়ী ওচৰত পালোহি আৰু ইফালে ধুনুকলিজা আৰু ইফালে মানুহজনী তোমালোকক বিচাৰি একদম বহুত হাবাথুৰি খালো আমি এইফালে বেটি তুমি মন মাৰি আছা যে কেলে যিহেতু সন্ধিয়া হৈ আহি আছে আমিও যাবগৈ লাগে 30 কিলোমিটাৰ আৰু সকলোৱে ৰেডি হ'লনে যাবলৈ বলা তেনেহ'লে বলা